Assam Press Correspondent Union Karbi Anglong Committee উদ্যোগত সাহিত্য সংবাদ বঁটা তেওঁলোকে এই বঁটা প্ৰদানৰ কাৰণে কাৰ্যসূচী হাতত লৈছে গতিকে মই এই সুযোগতে মই মোৰ মা দেউতা স্বৰ্গীয় লাংকুং ৰংহাং আৰু স্বৰ্গীয় থাংপি তেৰাংপি তেওঁলোকৰ নামত মই বঁটাটি তেওঁলোকৰ উদ্যোগত বঁটাটি প্ৰদান কৰিব বিচাৰিছোঁ মই স্পন্সৰশ্বিপ হ'ব বিচাৰিছোঁ মা দেউতাৰ স্মৃতিৰ কাৰণে গতিকে মই মোৰ ফালৰ পৰা এই এপকো যি উদ্যোগ হাতত লৈছে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ কাৰ্যসূচীবোৰ সফল হওক মই তেওঁলোকৰ সংগঠনটো যাতে ভৱিষ্যত কাৰ্বি আংলং সমগ্ৰ অসম আৰু সমগ্ৰ ভাৰতবৰ্ষত তেওঁলোকৰ যি আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়নৰ যোগেদি যাতে তেওঁলোকৰ কাম কাজবিলাক যাতে সুন্দৰ হওক সেইখিনি কামনা কৰি মই সমূহ ৰাইজক তেওঁলোকৰ এই সংবাদৰ যোগেদি মই অৱগত কৰিব বিচাৰিছোঁ নমস্কাৰ আজি মই আনন্দ পাইছোঁ যে আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন আপকো কাৰ্বি আংলং ইউনিটে এটা ভাল অনুষ্ঠান আগবঢ়াব বিচাৰিছে তেখেতসকলৰ বাৰ্ষিক অনুষ্ঠান অতি সোনকালে পাতিব তেওঁলোক জয় জয়তে মোৰ তৰফৰ পৰা তেওঁলোক স্বাগত জনাইছোঁ আৰু এই সুযোগতে আমি বৰ সৌভাগ্য যে আজি ইয়ালৈকে এইটো দুৱাৰলৈকে আহি পাইছোঁ মোৰ মাতৃ কাজিৰ ৰংপিপি তেখেত মোৰ মাতৃ আছিলে গতিকে মই মাক একো সেৱা কৰিব নাছিলোঁ হয়তো আমি বহুত দূৰলৈ গৈছোঁ আগবাঢ়িছোঁ কিন্তু ব্যক্তিগত হিচাপে মাক যিধৰণে সেৱা কৰিব লাগিছিলে মই সেইটো কৰিব নাছিলোঁ এটা সুযোগ এটা পাইছোঁ যে আপকোৰ অনুষ্ঠানৰ যোগেদি প্ৰেছ অনুষ্ঠানৰ যোগেদি যে যিখিনি অনুষ্ঠান হ'ব সেই বাৰ্ষিক অনুষ্ঠানত অন্ততঃ মোৰ মাতৃৰ নামত এটা বঁটা এটা আগবঢ়াবৰ কাৰণে মনস্থ কৰিছোঁ গতিকে নিশ্চয় যিসকলে প্ৰাপ্তি হ'ব সেইখিনি প্ৰদান কৰোঁতে প্ৰাপ্তিসকলক মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে এই আপকোৱে মানে কাৰ্বি আংলং বা বিভিন্ন অনুষ্ঠানৰ সময়ত বিভিন্ন অনুষ্ঠানত চকীৰ কাৰণে যিটো মানে পৰি আছে বিভিন্ন অভাৱ অভিযোগ সেই গোটেইখিনি কথা ক্ৰিয়েটিভ মাইণ্ড পজিটিভ মাইণ্ডলৈ যাতে পৰিহৰণ কৰিব যায় তালৈ অনুৰোধ কৰিলোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম গৌতম বিকাশ মেছ মই স্বৰ্গীয় লক্ষীপ্ৰসাদ মেছৰ বৰপুত্ৰ হয় মোৰ ঘৰ পাৰপা কাৰ্বি আংলং আপকো কাৰ্বি আংলং জিলা সমিতিয়ে যি পদক্ষেপ লৈছে সেইটো বৰ প্ৰশংসনীয় আৰু তেওঁলোকে প্ৰয়াত সমাজসেৱকসকলৰ নামত যি বঁটা দিয়াৰ কথা ভাবিছে সেইটো শুনি মই খুব আনন্দিত হৈছোঁ আমি আমাৰ পিতৃদেৱ স্বৰ্গীয় লক্ষীপ্ৰসাদ মেছৰ সোঁৱৰণত আমিও এটা বঁটা প্ৰদান কৰিম বুলি আমি মনস্থ কৰিছোঁ আগন্তুক যি অনুষ্ঠান হ'ব আপকোৰ তাত সেই বঁটা বিতৰণ কৰিলে আমি নথৈ আনন্দিত এই চেগতে মই কাৰ্বি আংলং সমিতি আপকোক ধন্যবাদ জনাইছোঁ আমাক এই সুবিধাটো দিয়াৰ বাবে